মৰ্নিং আশা কৰোঁ সকলোৱে ভালে আছে। চ' এইটো ভিডিঅ' বছৰৰ শেষ ভিডিঅ'। যোৱাবাৰো এনেকৈ লাষ্ট এটা ভিডিঅ' বনাইছিলোঁ। তো 1 বছৰ হৈ গ'ল মামাৰ স্কুটি পোৱা। তো আজি স্কুটিৰ হেপী বাৰ্থডে। 30 ডিচেম্বৰত আছিল মোৰ হেপী বাৰ্থডে। আজি হৈছে 31 ডিচেম্বৰ হৈছে স্কুটিৰ হেপী বাৰ্থডে। তো 1 বছৰ হৈ গ'ল স্কুটিখন পোৱা। তো ভাল লাগিছে 1 বছৰ। আজি +31ৰ খানা ডাবল। তো এতিয়া নৱঘৰত যাই আছোঁ। তো মই মটৰ ব্লগৰ এটা ছেটআপ বনাইছিলোঁ, বহুত দিন একো কৰা নাছিলোঁ। তো আজি 31st বুলি 1 বছৰ বুলি স্কুটি। চ' মটো ব্লগিং কৰিম 2-3 মিনিটমান, কেনেকুৱা হয় চাব আপোনালোকে। তো বলক চলতে হে। ঘৰৰ পৰা ওলাই গ'লোঁ। তো অকণমান কি কয় মিস্ত্ৰী কাম কৰি আছে। তো ভইচটো কেনেকুৱা আহি আছে গম নাপাওঁ দেই। কিবা হৈছে ৰ'বচোন। তো ফাৰ্ষ্ট টাইম মটো ব্লগ কৰি আছোঁ ন, অকণমান প্ৰব্লেম হৈছে। ভিডিঅ'টো কেনেকুৱা আহি আছে মই গম পোৱা নাই। তো এতিয়া নৱৰ ঘৰত যাই আছোঁ। কি কয় তাক সি কালি আহিব পৰা নাছিল, বাৰ্থডে মানে কাকো মাতাও নাছিলোঁ বাৰু। তো তাক অকণমান প্ৰসাদটো দি যাওঁ, তাৰপিছত তাৰ এটা কাম আছে, সেইটো তাৰ লগত সেইটো যাব লাগিব। তো মটো ব্লগত যে এনেকৈ নিজে নিজৰ লগত কথা পাতি থাকে, এইটো মই ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰি আছোঁ। কেনেকুৱা হয় বা গম নাপাওঁ, তথাপিও আৰু ট্ৰাই কৰিম। আগতো এনেকুৱা যদি ভৱিষ্যতে যদি ভিডিঅ' বনাব পাৰোঁ মটো ব্লগিঙৰ, তো এনেকুৱা ভিডিঅ' বনোৱা আপোনালোকক চেষ্টা কৰিম। ইয়াতেতো আমাৰ মটো ব্লগ কৰা মহলয় বহুত আছে বাৰু, এনেকুৱা ফেমাছ নাই বাৰু, কিন্তু কিছুমানে চেষ্টা কৰি আছে, কৰি থকাৰ কাৰণেতো কৰা ভাল। বহুতে আজিকালি মটো ব্লগিঙে চায়, বহুতে লাগি আছে নিজে নিজৰ লগত কথা পাতি পালে মানে এনেকৈ ফিল আৰু কি ক'ব আৰু এই আৰু আমাৰ স্কুটি আজি +1 ইয়াৰ হৈ গ'ল। আপোনালোকেও আপডেট মানে কি আৰু পাইছে চাগে বহুতেই। মই এটা ভিডিঅ' বনাইছিলোঁ যে কেনেকৈ কি কৰিব লাগে। এতিয়ালৈ আমাৰ মঙলদৈ কলেজত ডিষ্ট্ৰিবিউট কৰা নাই, ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গৈছে। এইবাৰ অকণমান লেট হৈ আছে বস্তুটো। কিন্তু বাহিৰা জেগাত কিছুমানত ডাইৰেক্ট ডকুমেণ্ট দি ডিলাৰে ডাইৰেক্ট স্কুটিখন দি দিছে আৰু। 31st আজি খানা কি বা হয়, ঘৰতে হ'ব খানা, বাকী বেলেগত নহয় বাৰু, ঘৰতে খানা হ'ব আৰু। তো মিনি মটো ব্লগ ভাল লাগে কৰি পালে। কেনেকুৱা হৈ আছে গম নাপাওঁ দেই ভিডিঅ'বিলাক, কিন্তু আৰু ভইচটোতো ফাটিছে, 100% ফাটিছে। কাৰণ বুজু এনেকুৱাকৈ চাউণ্ড হৈ আছে। এইটো ভইচ অভাৰ কৰিব লাগিব, নহ'লে দিগদাৰ হ'ব, নহ'লে কৰিব দিগদাৰ হ'ব চাগে। তো মানে অকণমান স্পীড যাই চাব লাগিব বস্তুটো হিলিছে নে নাই হিলা, তো চাব লাগিব সেই বস্তুটো। অলপমান কাট কৰিছে কিন্তু কৰিম চব পাই গৈছোঁ। অকণমান তেলো ভৰাব লাগিব চাগে আপোনাৰ স্কুটিত। তো নৱৰ লগত যাব লাগিব এঠাইত, সেইটো পিছত ক'ম বাৰু। সি অহাৰ পিছত গম পাব আৰু ক'ত যাই আছোঁ। অলপ স্পীড যাই চাওঁ ৰ'ব কেনেকুৱা লাগে। তো ফাটি আছে বোলো ভইচ অভাৰে কৰোঁ। যাই থাকোঁতে এটা মানুহ দেখা পালোঁ, ই ছিগনেলে নিদিলে, ছিগনেল নিদিয়াকৈ ডাইৰেক্ট আহি গৈছিল আৰু ভিডিঅ' নক'লোঁ আৰু একো আৰু। চালোঁ ভইচ অভাৰ কৰিলেও ভাল লাগে, এনেকৈ ভিডিঅ' কৰি ফালে চলাই থাকি ফালেও ভইচটো বাৰু ক্লিয়াৰ নাহে, কিন্তু অকণমান ফাটি আহে। তথাপিও এনেকৈ কৰিলেও মানে আপোনাৰ ভইচটো স্পষ্ট হয়। আৰু মটৰ লগত যে নিজৰ লগত কথা পাতি যাই থাকিব লাগে, মানুহ ওচৰে পাঁজৰে ভাবে এই মাত্ৰ ই ৰিক্সা এখনে খপকৈ কাষেৰে কাটি দিলে। আজিকালি ই ৰিক্সাৰ তাণ্ডৱ। বাকী আৰু কি আৰু নিজৰ লগত নিজে কথা পাতিব লাগিব মটৰ লগত, কিনো টপিক ক'ম আৰু। 31st খানা, আজি পাৰ্টি চাৰ্টি চব আৰু আজিয়ে আৰু বছৰটো এনেকৈ গ'ল। নতুন বছৰত কি হয় কি নহয় চব নতুন চবে নতুন কিবা কৰিব। 2024 ৱেলকাম টু 2024। ইংৰাজী নৱবৰ্ষ, অসমীয়া নৱবৰ্ষ নহয় বাৰু, তথাপিও আৰু তো ইংৰাজী নৱবৰ্ষ হয় আৰু। এই আৰু কিনো ক'ম, ক'ব লগা একো নাই।
সেই আৰু গাইছ দেখিছা মটৰ লগৰ ছেট আপ কেনেকুৱা ভিডিঅ' হৈ আছে ভাই ভাল লাগিছে ন বস্তুটো এই বেগ আনিব যাবি নেকি এতিয়া পিকনিকত কি হৈছিল তোৰ বেগ হৰাইছিল আমি এঠাইত যাই আছোঁ এই বেগ আনিব এই বলচোন এই প্ৰসাদটো দিয়া হোৱাচোন তোৰ ঘৰত প্ৰসাদটো দিব লাগিব পূজা ভয়ে ভয়ে চলাইছোঁ বে কি কয় ইয়াতো নামি যায় কি কয় হেলমেটটো বাৰে বাৰে নামি যায় চুটীয়া এক্সিডেণ্ট এই অলপ আগত মাৰিলে হয় এটাই এইটো লগাব লাগিব মই কি হা মাছ মাংস কি হ'ব আজি হয় নেকি আমাৰ বৰালি মাছ পানী খাইটি নহয় পিকনিক ফিক্স হ'ল আমাৰ পানী খাইটি চালাৰখন চাওঁ দে চাম কোনদিনা চাবি ক এই আমাৰ প্লিজ এটা ক্লিপ যে কি লেতেৰা হৈছে এটা মানুহ আহিছে মই ব্ৰেক মাৰিছোঁ চুটকৈ চাউণ্ড হৈছে এইটো মই আগত দি দিম আৰু ভিডিঅ' নকৰোঁ হেলমেটটো কি হয় জানা এই বস্তুটো ল'লে মোবাইলৰ যে ভাৰী বস্তুটো হেলমেটটো নামি আহি থাকে দামী হেলমেট নহয় না তো গাইজ অলপ আগত আমাৰ পুলিচ ষ্টেচনৰ ওচৰত পুলিচ কেইটামানে ৰখাইছিল মই ভয় খাই গৈছিলোঁ তো ভয় খাই বুলি মই ভিডিঅ' কেমেৰাৰ ক্লিপটো বন্ধ কৰিছিলোঁ কাৰণ নৱৰ পিছফালে হেলমেট নাছিল তাৰপিছত আমাক ক'লে যোৱা একো নাই দিয়া নহ'লে ক্লিপটো দেখাই পালে হয় ভিডিঅ'ত নাই মই অফ কৰি দিলোঁ ক্লিপটো ল'ব লাগিছিল কিন্তু আৰু নল'লোঁ মই বন্ধ কৰি দিলোঁ ময়ে বাৰু ভয় খাইছোঁ কিয় ৰখাই মই ভাবিছোঁ যে ভিডিঅ' কৰি থকাৰ কাৰণে ৰখাইছে নেকি এই জমনি হৈ গ'ল না দেৰিকা ফাৰ্ষ্ট দিনা মটো ব্লগ ফাৰ্ষ্ট দিনাই পুলিচ ভাই চাহাব আল্টিমেট